আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু ইমান গৰম ইমান ৰ'দ দিছে নোৱাৰি পাই নোৱাৰি নোৱাৰি থৈ দিওঁ আৰু ইমানে মাৰিছে কি শুন কি কৰিছনো কেইটা বাজিলে চাচোন এইডালো ইমান আজি টান হৈছে 11টা বাজিবই হ'ল হয় নি এই দেচোন দে এই লাওকেইটা আৰু এই চোলাটোৱে দেচোন মই বজাৰ পৰা আহোঁ পটককৈ নোৱাৰি পাই এইটো ন মই লাওকেইটা আনিছোঁ ৰ আনি দেচোন আনি দে এই চাইকেলখনত লগাই দি পটককৈ এটা কাম কৰিবি তই এই খৰিখিনি ভৰাই থবি হা শুনিছনে খৰিখিনি ভৰাই থবি মোৰ দেৰি হ'ব পাৰে হা মই লাওকেইটা চাইকেলখনতে লগাই দিছোঁ লগাই দে এই ৰেডিঅ'টো ভৰাই থবি ভাত বাঢ়িলৈ খাই যা এই ভাত নাখাওঁ এতিয়া মোৰ দেৰি হ'ব তই খাবি মই আহি খাম কলৈ যাওঁ তই এই বজাৰৰ পৰা আহোঁগৈ এই লাও কেইটামান লৈ আহিছিলোঁ তাকে বিক্ৰী কৰি পিনি মানে কি পাওঁ জানো বজাৰতে কথা গম নাপাওঁ নি ৰাজ্যৰ কথা গম নাপাওঁ আকৌ কি এইটো লকডাউন দিলে হাফ লকডাউন কাৰফিউ দিছে কৰোণাৰ কাৰণে হয় নি কিনো এইটো পুলিচে আহি অৰ্ডাৰ দি থৈ গৈছে সেই বন্ধ কৰিবৰ কাৰণে মই বাহিৰে বন্ধ কৰি পুলিচৰ জামেলাত নোসোমাওঁ বুলি ঘৰলৈ আহিছোঁ লগে লগে তই বন্ধ কৰিও আহিলি মানে বন্ধ কৰি লগে লগে আহিছোঁ পুলিচে আহি কৈছেহি আৰু মই তেতিয়াহ'লে যাব নোৱাৰিম নি এতিয়া নোৱাৰো উভত ঘৰলৈ যা কি হ'ব তেতিয়াহ'লে মোৰ তাতে আকৌ তোৰ মাস্কখনো নাই এইটো ভাগ এখন কি এখন মাস্কখনো নাই এখন লগালে নহ'ব নি পুলিচে পিটন দিব যা পুলিচে পিটন দিব বাহিৰত পিটন দিব যা ঘৰলৈ যা যা উভত কি হ'ব এতিয়া মোৰ মোৰ দেখোন কি কৰিম বাৰু এতিয়া মই কচোন তই ঘৰলৈ যাগে এতিয়া নাযাবি তালৈ চব বন্ধ কৰিলে মোৰ আজি বৰ অসুবিধাত পৰিম নহয় চাউলো নাই আজি হ'ব দে ঘৰলৈ ব'ল তালৈ নাযাবি কিন্তু ঘৰলৈ ব'ল খাব নোৱাৰো নহয় ফেচবুকত দি দিবা চবতে দি দিবা মই দায়িত্ব তোমাক দিলোঁ দাস কেতিয়া আহিলা এতিয়া দাদা ভেকচিন লৈছে পাছৰ কথা পাতিব দাদা হেৰি চেল্ফি দিওঁ ন ছাৰ দোকানখন মানে খুলিছোঁহে আপুনি ঘূৰি আহি সোমাব মই কিবা এটা মিলাম বাৰু আপোনাৰ ঘৰত আৰে এইটো দাস দেখোন দাস পিছে তুমি ইমান যে লেভেল দি থাকা গুৱাহাটীত কেইবাৰ বছৰ আছিলা সেই অকল এমাহে আছিলা মোৰ নাম দাস চবেই জানে কাৰণ দাদা এডিডাছ বহুত ভাল পায় তুমি কি বুজি পায় গোটেইটো এডিডাছৰ ব্ৰেণ্ড এম্বেছাডৰ কিবা কৈছিলা নি নাই একো নাই কোৱা কিন্তু ভেকচিন ক'ত ল'লা তুমি অকল খোৱা তুমি অকল হোৱা মোক তুমি চোৱা মোৰ কথা কোৱা গাঁৱৰ প্ৰথম ব্যক্তি মই ভেকচিন লোৱা এই দাদা কি দিছে আপুনি এপিঙত যাম বুলি ভাবিছে নেকি এই কি দিছে দাদা হেৰি ষ্টৰি এটা দি দিওঁ নেকি দিব লাগে শুন ভাতকেইটা খাই লহিয়া শুন ভাতকেইটা খাই লহিয়া খা ভাতকেইটা খাই ল নোৱাৰো দেই এইবোৰ আৰু খাবলৈ সুদা নিমখ আৰু ভাত নাই যে নাই দালি অকণো নাই নাখাওঁ এইবোৰ নকৰিবিচোন দেখিছইচোন কেনেকৈ চলিছোঁ বজাৰৰ বস্তুবোৰৰ যিহে দাম খাচোন খা যেনে তেনে
আনিম বাৰু ৰ কাইলৈ বজাৰলৈ গৈ কিবা এটা লৈ আনিম তেতিয়া ভালকৈ খাবি এতিয়া খা খা ল অঁ ছাৰ ছাৰ বহক দাদা কিস্তিনো নিবলৈ আহিছিলোঁ কিস্তি দিয়ক ছাৰ আজি দিব নোৱাৰিম নহয় কিয়? দোকানত কেৱল 80 টকাহে বিক্ৰী আপোনালোকে এইবোৰ সদায় সদায় কি নতংকি কৰিলে চৰকাৰে লোন মাফ কৰিব বুলি আপোনালোকে ৰৈ আছে নেকি বছৰৰ পৰা কিমান গালি শুনিব লাগে মইহে জানো আপোনালোকৰ নিচিনাবোৰে এইবোৰ কি বুজিব ক্ষমা কৰিব ছাৰ আগৰ কেইটাটো সঠিকভাৱে দিয়ে আছোঁ এই দুটাহে দিব পৰা নাই পৰিস্থিতিটো কথাটো আপুনি জানেই তাতে ঘৰখন কোনোমতেহে চলাই আছোঁ মাৰো বেমাৰ মোৰো একে অৱস্থা ময়ো যেনে তেনেহে চলি আছোঁ মই এটা ক্ষুদ্ৰ কৰ্মচাৰীহে কোম্পানীৰ অৰ্ডাৰটো আমি মানিবই লাগিব দাদা এইবাৰ দিব নোৱাৰিলে কিন্তু নেক্সট বাৰ আহোঁতে কিবা এটা কৰিব আমিও বছৰৰ পৰা বহুত গালি শুনিব লগা হয় ধন্যবাদ ছাৰ মই যিমান পাৰোঁ অতি সোনকালে কিস্তিকেইটা মাৰি দিম বহুত ধন্যবাদ ছাৰ তই 11টা বাজি গ'ল তই যোৱাই নাই যে ইয়াৰ পৰা ছাৰ মোৰ ওচৰতে আছে তই আৰম্ভ কৰিছ হা হা তই কোনে পেলাই আহিছ ব'লা লাগিছে ছাৰ ছাৰ খাবলৈ খাবলৈ কৰা কি হ'ল তোৰ সেইবিলাক বাদ দেচোন তোৰ পানী অলপ আনিছোঁ তই বহি একো নাই অঁ শইকীয়া ছাৰ দেখোন আহক বহক এইটো ল তই এইকেইদিন অলপ কাম চামবোৰ এৰাই চল দুদিনমান অলপ ৰেষ্ট ল শইকীয়া ছাৰ কাম নকৰিলে বাৰু মোৰ ক'তনো হ'ব কালি সেই চব্জি বজাৰলৈ চব্জি কেইটামান লৈ গৈছিলোঁ সেইকেইটাও একো নহ'ল তাতে আকৌ পুলিচ মখা পালেহি নহয় সিহঁতি আৰু এখন অৱস্থা কৰিলে নাজানো নহয় পিছে সকলো পুলিচ একে নহয় কিছুৰ বাবে আজি গোটেই পুলিচ ডিপাৰ্টমেণ্টটোৱে বদনামী হ'ব লগা হৈছে আৰু এটা কথা যেতিয়ালৈকে এই হাফ লকডাউন সমাপ্তি নঘটে তেতিয়ালৈকে তোৰ পৰিয়ালৰ সকলো প্ৰয়োজনীয় বস্তু মই যোগান ধৰিম বহুত ধন্যবাদ শইকীয়া ছাৰ পিছে এনে কৰিলে আপোনাৰ অসুবিধা নহ'ব জানো তাৰ সলনি মোক কিবা কাম এটাকে যোগাৰ কৰি দিয়ক আৰু এইটো পৰিস্থিতিত কাম পোৱাটো বৰ কঠিন কিন্তু তই চিন্তা নকৰিবি মোৰ সাধ্য অনুযায়ী মই তোক সহায় কৰিম এই লকডাউনৰ বতৰটো চৰকাৰে আমাক দৰমহা দি আছে মোৰ একো অসুবিধা নহয় তই চিন্তা নকৰিবি আপোনাক কি বুলি যে ধন্যবাদ দিম আপোনাৰ লিখীয়া মানুহবোৰেই আমাৰ বাবে ভগৱান তেনেকুৱা কথা নহয় দাই মানৱ জীৱন আজি আছে আৰু কাইলৈ নাই এইটো পৰিস্থিতিত আমাৰ নিচিনা মানুহে যদি তহঁতক সহায় নকৰে তেন্তে মানৱতা ক'ত জীয়াই থাকিব ঠিক আছে মই গৈ থাকোঁ দে ঠিক আছে বাৰু গৈ থাকক